লাইক 1k সাবস্ক্রাইবার বেশি না লাগে 500 মান কৰি দিব এটা কামে নাই ভবাই নাছিলো ইমান মানুহ হ'ব বুলি Hi guys, welcome to my YouTube channel. So, মই হলো মাইনি মাহাতো আপোনালোকৰ মাজত উপস্থিত আছো আৰু মোৰ ঘৰ জৰহাটৰ সটাই আমি আছো হেফালে পিছফালে জয়ন্ত দাদা এন্ড বো তো গাইস আপোনালোকে তো মোক চিনি নাপায় মোৰ এটো ফাৰ্স্ট ব্লগ হ'ব সো চেনেলৰ নামটো এতিয়ালৈকে দিয়া নাই কাৰণ দাদা হাতে আজি ৰাতি চেনেল খুলিব তো নামটো দিয়াৰ পিছত মানে পিছতেটো জয়েন কৰিম তো আজি বিহু বুলি আমি গুটেখিনি ওলাই গৈছো মাহিৰ বিয়া আছে তো কাপোৰ চিলাব যাম তো বলক আপোনালোকক লগ গৈ থাকিম ওলাই গলো যেটুকা পাত চাত লৈ আজি পুৰা বেছি আৰু পুৰা হানিম তো বৌ এইটো ভাইটি দাদা দাদা গোটেইকেইটা এই ধুনীয়া গৈ আছে মই ধুনীয়াকৈ বনাইছোঁ চব ডিলিট কৰি দিলোঁ বিহু উপলক্ষে এইটো এডিট কৰি দিবি হা হাই ফ্ৰেণ্ডছ মই গৈ আছোঁ যেটুকা পাত চাত লৈ ঘৰলৈ আজি পেহী ঘৰ আহিছিলোঁ তো গম পায়ে মই প্ৰথমতে কৈছিলোঁ যে আজি আমি ফুৰিব ওলাইছোঁ বুলি ঘৰৰ পৰা 2টা বজাত ওলালোঁ ইয়াত আহি এতিয়া 4টা বাজিছে ঘৰ যাম তো পাত চাত লৈ গৈ আছোঁ তো বলক পিছত আছে আমাৰ ইউটিউবাৰখিনি তো বলক ঘৰলৈ গৈ থাকোঁ আছে মোক মাৰিবলৈ গাইছ ইহঁতে মোক পিটিম মাৰিমকৈ আছে মোৰ দাদা এক নম্বৰ হাৰামি হয় ইয়াৰ চেনেলটো কোনো ছাবস্ক্ৰাইব নকৰিব জানো উজনি ল'ৰা বুলি আছে গাইছ তো গাইছ মোৰ দাদা কিজনৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিতো মোৰ ফাৰ্ষ্ট ব্লগ হয় তথাপিও লোকৰ কথাও মই ভাবোঁ লোকৰ চেনেলৰ কথাও ভাবোঁ কাৰণ মই ইমান লোকৰ কথা ভাবকচোন গাইছ মোৰ কথা অলপ ভাবিব আৰু একেবাৰে মোৰ ভিডিঅ' 1 মিলিয়ন ভিউজ কৰাই দিব 1 মিলিয়ন নালাগে 1k কৰাই দিব 1k আৰু লাইকটো পুৰা কৰি দিব লাইক 1k সাবস্ক্রাইবার বেশি না লাগে 500 মান কৰি দিব এটা ভিডিঅ'তে মই পুৰা হেপি এটো আমাৰ গাঁৱৰ দোকান যত আমি আহো গাইস বাগান চক বাগান হৈছে বাগান হাই গাইস সো গাইস বৰষুণ মানে বৰষুণ দিব চাগে পুৰা বতৰটো ডাৱৰ কৰি থৈছে পৰিৱেশটো কিন্তু আজি মৰম পুৰা মজা আছে আৰু তো গোটেইখিনি চিঞৰি আছে বহুত মাত পাব জিতি তো এতিয়া ঘৰ গৈ গালি খাব লাগিব কাৰণ ইমান দেৰি হৈ গ'ল আজি যেনেকা গৰুক গা পা ধুৱাই খুৱাই বুৱাই নতুন কাপোৰ দিয়ে তেনেকা মোকো আজি খুৱাই বুৱাই নতুন কাপোৰ পাই গৈছোঁ মই গৰুদাতে তোৰ কি একে মাৰিম নহয় ল'ৰা চিধা হৈ যাবি তই কিমান ডাঙৰ হা দেখাইছে হা মই কিমান ডাঙৰ মই নিজে নাজানো খেল হৈ আছে পুৰা ক্ৰিকেট খেলটো তাতে অলপ আপোনালোকক দেখুৱাম আমাৰ গাঁৱৰ মানে যোনখিনিয়ে ক্ৰিকেট খেলিব আহে ফিল্ডত ফিল্ডখন দেখুৱাম তু কামে নাই হে ভগৱান গৰু বিহু আছে কিন্তু ছাগলী বিহু কেতিয়াবা যদি থাকে সিহঁতৰো দিন আহিব গাইছ ইয়াত মোৰ লগৰ কেইটামানো খেলিব আহিছে এতিয়া চবেই উকি মাৰিব চাগে ঠিক নাই কাৰণ উঠনি এটাই আহি বেয়া চিঞৰিছে গাইছ ইয়াতে খেল হয় চব চবেই খেলে ইয়াতে বলক ক্ৰিকেট খেলৰ জেগাত গৈ বাপৰে মানুহ চাওকচোন গাইছ কিমান হৈ গৈছে ভবাই নাছিলো ইমান মানুহ হ'ব বুলি তো গাইছ এখন আমাৰ গাঁৱৰ ফিল্ড য'ত ক্ৰিকেট খেল হৈছে সো
চক কিমান মানুহ গোট খাইছে গাইছ চক কি ধুনীয়া চবেই ক্ৰিকেট খেল চাব আহিছে ধৰি ল ভিডিঅ' কৰিছে সেইটো গৰু গা নোধোৱালে ৰাতিপুৱা চাইকেল গা ধুৱাই আছে পগলাটোৱে গাইজ ফিল্ডখন এইটোৱে আমাৰ ফিল্ড হয় ইয়াত কোনোবাই ভাল ভাল বস্তু বনাই থৈছে চক গাইজ বনাইছে তাৰ পৰা চক কি মজাকে বনাইছে গাইজ আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো মোৰ ভিডিঅ'খিনি পাই যাবলৈ আৰু বেল আইকনটো দবাবলৈ একদম নপাহৰিব কাৰণ মোৰ নতুন ভিডিঅ'টো দিয়াৰ পিছত আপোনালোকে লগালগ যাতে পায় আৰু চাবলৈ সাজু হয় তো মোৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল আৰু আপোনালোকে মোক বহুত মৰম দিব বুলি ভাবিলোঁ আৰু ইউটিউবত এনেদৰে যাতে মোক আগুৱাই নিয়ে তাৰে কামনা কৰিলোঁ